গামোচাখন লৈ যা এলে ৰুমাল আছে নহয় পানী আৰু তাতে দি দিওঁ কেইটামান চাহপাত দি দিছোঁ আজি কেছটা কৰি চাইছোঁ আপোনালোককো দেখুৱাই আছোঁ কেছটো কি হয় কি নহয় আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ দিনটোলৈ আৰু এয়া বাটিত চাহপাত কেইটামান দি পিনি আজি কেছটা কৰি চাবলৈ লৈছোঁ আৰু সেইটো হয়নে নহয় আপোনালোককো দেখুৱাম কিন্তু তাৰ আগতে অকণমান বহি পিনি দুটামান কথা কৈছোঁ আজিৰ শিক্ষক দিৱস হয় সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু যিসকলে আমাক সৰুৰ পৰা পঢ়াইছিলে ছাৰ বাইদেউ সকলোকে শিক্ষক দিৱসৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু এতিয়া এক্সপেৰিমেণ্টটো কি আপোনালোককো দেখুৱাম আপোনালোকেও চাব নহয় কিমান ডাঙৰ ৰ'দ দিছে এইফালে এয়া ঘৰ মচিবলৈ পানী লৈ লৈছোঁ ঘৰ মচাই নাই গা ধুৱে সোনকালে ধুলোঁ পিছফালে আপোনালোকে চাগে ভাবিছে মইনো কি কৰিম এয়া আজি ৰ'দত দি থৈছোঁ এইখিনি পানীখিনি গৰম হয় চাহ ওলাই নে নোলায় আৰু খাব পাৰিম নে নোৱাৰিম তাকে চাম 10:30 পৰা কিমান দেৰিলৈকে থাকে চাম আৰু দেই এয়া কেইটা মচি লওঁ ঘৰো মচাই নাই ঘৰ চব মচি পিনি ভাতকেইটা বনাব লাগিব যেনে অকল টেঙা দুটা আছে পিঁয়াজ আছে আৰু আলুগুটি অকল এটা আছে আজি ভাত খোৱা হ'ব নে নহয় ঠিকনাই নাই খিনি মচি মেলি আহিলোঁ এতিয়া 11:30 হ'ল এতিয়ালৈকে ভাত বনোৱাই নাই দেখিলে নহয় ঘৰত আজি একোৱেই নাই খাবলৈ মাত্ৰ সৰু অকণমানি এটা আলুগুটি এটা আছে আলুগুটিটো কাৰ নাকত দিম ময়ে খাম নে তেওঁৱে খাম দাইল আছে বাৰু চব্জিকেইটা নহ'লে বাৰু একো নাই কিন্তু আলুগুটিকেইটা থাকিব লাগে ঘৰখনত আলুগুটিও নাইকিয়া হ'ল আজি মই কালি বজাৰ কৰিলে ক'বলৈ পাহৰিলোঁ আৰু ভাত এতিয়া কেতিয়াকৈ খাবলৈ হ'বগৈ ঠিকনাই নাই আজি ভাত খাবলৈ পামেই নে নাপামেই তেনেকুৱা নিচিনা লাগিছে তেওঁ বজাৰলৈ গ'ল বজাৰৰ পৰা এতিয়া কেতিয়াকৈ আহে কি কথা আৰু ইমান গৰম উঠিছে ঘৰটো মচি আহি পিনিয়ে পানী লৈ লৈছোঁ এইখিনি খাবলৈ ঠাণ্ডা পানী এইখিনি লৈ লৈছোঁ খাবলৈ পানী খাই পেটটো ভৰাই থৈ দিওঁ আৰু ভাত বজাৰ কৰি আহিব কেতিয়া ভাত বনাম কেতিয়া খাম কেতিয়া সেইকাৰণে পানী খাই পেটটো ভৰাইছোঁ আৰু আপোনালোকৰ ঘৰত কেতিয়াবা হয় নাই এনেকুৱা একেবাৰে একো শাক পাচলি নাইকিয়া আলুগুটি এটাও নাইকিয়া হয় যিদিনাখন নাইকিয়া হয় বজাৰ কৰিতো খাবই লাগিব আনিবই লাগিব যে এইটো নহয় আমাৰ বজাৰ নকৰি নাখাওঁ খাবলৈতো বজাৰ আলুগুটি আনিবই লাগিব কিন্তু দেখুৱাইছোঁ আৰু ডেইলি ব্লগত মই এইবোৰকে নেদেখুৱাই ন আপোনালোকক কি দেখুৱাম মোৰ সমস্যাবোৰ কেনেকৈ থাকোঁ কি কৰোঁ সেই তেনেকুৱা মোৰ মনত যিখিনি কথা আহে মই সেইখিনি আপোনালোকৰ আগত কওঁ আপোনালোকে সেইকাৰণে বেয়া নাপাব আৰু কিছুমান কথা কোৱাৰ কাৰণে মোৰ মনত যিখিনি আহে মই সেইখিনিকে কওঁ ঘামি জামি একদম হেৰি হৈ আছে অৱস্থা হেৰি হৈ আছে এইফালে বজাৰ কৰি আনিলে দেই ৰাইজসকল পানী খাই নে এয়া পানী এইফালে একদম গৰমত ঘামি জামি এইফালে বজাৰ কৰি আনিলে কি কিনো আইটেম আনিছে চাওঁ পাণ তামোল হয় এইফালে কি আনিলোঁ আজি বজাৰ গৰম দেই আমাৰ গাহৰি আনিছে গাহৰি বহুত দিনৰ মূৰত গাহৰি খাম আকৌ কি মাছ আকৌ মাছো আনিব লাগে নি বাৰু মাংস আনিলে চিঞৰিছে যা কেনেকৈ এইফালে মাছো আনিলে চক এইখিনি সৰু মাছ বাচিব দেই মই মাছ বাচিবলৈ নাই এইবোৰ কচু বেঙেনা কলডিল তাৰপৰা এইটো কি আটা পেকেট হয় নাই এইটো আটা পেকেট আলু পিঁয়াজ এইসোপা আনিলে বস্তু খাম নে গাহৰিকে খাম ভাবিয়েই পোৱা নাই মনটো বৰ ভাল লাগিছে আজি ঘৰত মাছ মাংস থাকিলে মনটো এনেও ভাল লাগে ন বিশেষকৈ মই মাংসটো বেছি ভাল পাওঁ খাবলৈ আৰু বহুত দিন দেখাও নাই নহয় আপোনালোকে মাংস খোৱা আমাৰ
বহুত দিনৰ মূৰতো আনিছে বাৰু মাংস অকণমান। তেন্তে মই এতিয়া ভাতকেইটা বনাওঁগৈ আৰু চাই থাকিব আপোনালোকে ব্লগটো। আৰু এইফালে মাংসখিনি আলু এনেকৈ কাটি লৈছোঁ। এয়া আদা ৰচুন পিঁয়াজ এতিয়া তেলতে দি দিওঁ, গৰম তেলত। আৰু এতিয়া দি দিওঁ গাহৰিখিনি পিঁয়াজখিনি। অকণমান নিমখ হালধি চিলি অকণমান গৰম মছলা দি দিছোঁ। ঢাকি দিছোঁ এতিয়া অলপ দেৰি। এই সিজি যাব আলু, ডাঙৰ ডাঙৰকৈ দিছোঁ। পানী দি দিম আৰু বাছ খৰিচা আছে, ইয়াৰ পৰা খৰিচা অকণমান দি দিওঁ। অকণমান সৰহকৈ দিম। অকণমান সৰহকৈ দিবলৈ হৈছে, সৰহকৈ দি দিছোঁ। আৰু এই তেজপাত এখিলা দি দিছোঁ। গৰম পানী দি দিওঁ, নহ'লে তেল ওলাই শেষ হ'বগৈ। পানী অলপ সৰহকৈ দি দিছোঁ, তেতিয়া সিজিব আলু চালুবোৰ। তেলতে বনাই থাকিলে নহ'লে গোটেই চৰ্বি আছে চব তেল ওলাই যাবগৈ। এতিয়া সিজি থাকক একদম, আৰু খাবৰ সময়ত দেখুৱাম দেই আপোনালোকক। আৰু দেখুৱাই মাছ কেইটামান দিবলৈ কৈছোঁ। সেইদিনাখন কৈছিলে নহয় আমাৰ এগৰাকীয়ে, বান্ধৱী এগৰাকীয়ে, যে এই পাতত দিয়া মাছত হালধি নিদিয়ে। আজি সেইকাৰণে হালধি নিদিয়াকৈ পাতত দিবলৈ কৈছোঁ কেইজনীমান। এইফালে ৰাইজে কৈছে হালধি, মই বোলো হালধি দিব নালাগে। কোনে ক'লে? মইতো এই কমেণ্টত এগৰাকীয়ে কৈছিলে এইখিনি। আৰু এইফালে তুমি মাছৰ গোন্ধ পাই একদম মুখৰ মকৰা জাল চকা জাল লগাই আহিছে তাই। মকৰা জাল চকা জাল লগাই আহিছে গোটেইজনী। এইখিনি মাছ ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰি পিনি আগৰখিনি দি থাকক, জুই দি দিছোঁ। মাংস হৈ গ'ল, গাহৰি। ভাতটো বাওঁ আৰু খাবলৈ। এইফালে ভাত খাবলৈ লৈছোঁ আৰু দেই। গাহৰি মাংসই খৰিচাৰ লগত। এয়া ভাত খাই লওঁ। বিৰাট গৰম হৈ আছোঁ। গৰম হৈ আছে, গৰমে গৰমে বনাইছোঁ। গৰম হৈ আছে নাই? 1টা বাজিলেগৈ এতিয়া ভাত বনাওঁতে। মাছ আনিলে বেছি টাইম লাগে যে, বাছোঁতে মেলোঁতে বনাওঁতে। খাইছোঁ কৃষ্ণ। আৰু এইফালে চাহৰ দেখিছেনে কালাৰ? চাহৰ কালাৰটো ধুনীয়াই ওলাইছে। ৰ'দ আৰু 4টা বজালৈকে থাকিবগৈ নি? কেছটো এতিয়া আৰু কেছটো নগে নহয় গ'লে আৰু। এইফালে চাহ বেলেগকৈ অকণমান বনাই লওঁগৈ। আৰু কিবা এটা কাম কৰিবলৈ হ'লে কিবা এটা ধৈৰ্য থাকিব লাগিব। মই যদি সেইটো পৰীক্ষাটো এতিয়া কৰিবলৈ হ'লোঁ, পৰীক্ষাটোৰ পৰা আঁতৰিয়ে গৈ থাকিলোঁ, ক'ৰ পৰা সেইটো হ'বগৈ কাম। আমাৰ ৰাইজেও সুধিছে মোক, চাহটোৰ পৰা বাহিৰত বোলে বাতি এটাত চাহ দিছিলোঁ, কিহৰ বোলে? মই বোলো এই চাহ বনাইছিলোঁ। তাৰপিছত চাহ হ'লনে? চাহ খাওঁ। মই বোলো এতিয়া চাহ খাব বোলো। চাহ গৈ পিনি সেইখন হ'লগৈ। এতিয়া বেলেগেই চাহকণ বনাওঁ। ক'তনো ৰ'দত বনাই চাহ খাব পাৰি মানুহে। এনেই ময়ো কৰি চাইছিলোঁ আৰু সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ কেতিয়াবা কিছুমান কাম। এনেকুৱা কামবোৰ কৰিও ভাল লাগে নহয় কেতিয়াবা চাই মেলি। ঘাম দেখিছেনে কেনেকৈ? এই ফেনত অলপ আঁতৰি গৈ পিনি ঘাম কিবা হৈ গৈছেগৈ। এই কাপোৰ কানি জাপি লওঁ, চাহ অকণমান বনাওঁগৈ খাবলৈ।
ৰ'দৰ চাহ খোৱা নহ'ল আৰু এতিয়া এনেকৈয়ে বনাই লৈছোঁ চাহকণ খাই লৈছোঁ এতিয়া যিমান গৰম হ'লেও চাহকণ খালেহে ভাল লাগে চাহ খাই আছোঁ এতিয়া